ছাত্ৰ ছাত্ৰীসকল এয়া আমি শংকৰদেৱ বিদ্যানিকেতনৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 7bৰ 1 নম্বৰৰ F টো আলোচনা কৰিম 16 সমষ্টি 9 ভাগৰ 7 যোগ 8 সমষ্টি 7 ভাগৰ 5 যোগফল লিখিব লাগে ঠিক আছে এতিয়া ইহঁত দুটা মিশ্ৰ ভগ্নাংক আছে আমি মিশ্ৰ ভগ্নাংক অপ্ৰকৃত ভগ্নাংকলৈ নি দিব লাগিব সলিউশন বুলি লিখিলো দেখাৰ পিছত এই প্ৰশ্নটো তাকো লিখিলো এটো লিখিলো এক মিশ্ৰ ভগ্নাংকলৈ নিলো মিশ্ৰ ভগ্নাংকৰ পৰা অপ্ৰকৃত কৰিলো মিশ্ৰৰ পৰা অপ্ৰকৃত কৰিলো না 16 9 * 144 এই দুটা পূৰণ কৰিব লাগে 16 আৰু 9 পূৰণ কৰিলো 16 9 * 144 লগত 7 যোগ কৰি পালো 151 তাৰমানে হ'ল 9 ভাগৰ 151 আৰু এফালে 7 8 * 56 56 লগত 5 যোগ কৰি আমি পালে 61 হ'ল এতিয়া ভগ্নাংক দুটা 9 ভাগৰ 151 হ'ল আৰু 7 ভাগৰ 61 হ'ল ইহঁতৰ এতিয়া লসাগু উলিয়াই ল'ব লাগে কাৰণ ইহঁত দুটা বেলেগ বেলেগ হৰ দুটা বেলেগ বেলেগ গতিকে লসাগু উলিয়াই ল'ব লাগিব এটা কথা মন কৰিবা এটা 9 আৰু 7 দুটা 7 টো মৌলিক সংখ্যা 9 টো যৌগিক সংখ্যা হয়নে এতিয়া 7 ৰ উৎপাদক 9 ত নাই বা 9 ৰ উৎপাদক 7 ত নাই গতিকে আমি এই দুটা পূৰণ কৰিলে ওলাই যাব 7 9 * 63 এটা লসাগু 7 9 * 63 এই দুটা পূৰণ কৰিলে আমি মৌলিক লসাগু পাই গলো 7 9 * 63 পালো এতিয়া 9 লগত কি পূৰণ কৰিলে আমি 63 পাম সেইটো ওপৰৰ লগত পূৰণ কৰিম ওপৰটোৰ লগত পূৰণ কৰিম 9 7 * 63 হয় গতিকে 7 7 ৰে 151 পূৰণ কৰিম 7 151 কিমান হ'ব ন 7 ৰ লগত 151 পূৰণ কৰিলে পাম 1057 বাৰু 7 * 1 7 7 5 * 35 5 7 = 3 7 * 7 7 * 10 1057 এতিয়া 7 ৰ লগত 9 পূৰণ কৰিলে 63 পাওঁ গতিকে 9 টো আমি 61 লগত পূৰণ কৰিম 9 * 9 9 6 * 54 ঠিক আছে আকৌ এবাৰ চাই লওঁ নাই বলেছে 9 * 9 9 6 * 54 54 মই 15 পাতি থৈছোঁ 54 549 ওলাল হ'ল এতিয়া আমি দুটা যোগ কৰি দিম 1057 ৰ লগত 549 প্লাস কৰিম 1057 * 549 1606 পালোঁ ডেটটো হ'ব এটা হ'ব 1606 দেখছে থাকিল আৰু এটা যোগ কৰিব 1606 পালোঁ তাক আমি এতিয়া ওপৰৰ সংখ্যাটো ডাঙৰ হ'লে মিশ্ৰ ভগ্নাংশত লৈ যাওঁ কটাকটি নকৰোঁ আৰু এই ডাইৰেক্ট কৰিলেই হ'ল আৰু তাতো কটাকটি কৰিব পাৰি ইমান এটা সামৰি দিব পাৰি কটাকটি কৰিলে কটাকটিও কৰিব পাৰি ছয়ক আমি হৰণ কৰিম 63 63 আমি ইয়াৰে দুটা থকাৰ কাৰণে দুটা যদি লওঁ 16 টো 63 তকৈ সৰু হ'ব গতিকে আমি 160 ল'ম 160 টো উলিয়াবলৈ কি কৰিম 63 লগত 2 পূৰণ কৰিলে পাম 126 63 লগত 3 পূৰণ কৰিলে পাম 189 63 লগত আমি 3 পূৰণ কৰিলে 3 পূৰণ কৰিলে 189 হ'ব বেছি হৈ যাব গতিকে আমি 2 ল'ম 63 দুগুণ ল'লোঁ 63 দুগুণ 2 3 গুণ 6 2 6 গুণ 12 126 হ'ল এতিয়া বিয়োগ কৰিম ইয়ালৈ 1 ভাগ কৰিলোঁ 10 হ'ল 10 পৰা 6 গ'লে 4 ইয়াত থাকিল 5 5 পৰা 2 গ'লে 3 34 হ'ল লগত এফালে 6টো নামি আহিলে এতিয়া 63 দুগুণ 3 গুণ 189 হ'ব গতিকে আমি 4 লৈ চাম এবাৰ 63 4 গুণ 252 হ'ব এতিয়াও কম ওলায়
63 5 গুণ 315 ওলায় 63 6 গুণ বেছি হৈ যাব 63 6 গুণ বেছি হ'ব গতিকে আমি 63 5 গুণ ল'লোঁ 63 5 গুণ আমি পালোঁ 315 এতিয়া আমি তাৰ পৰা বিয়োগ কৰিম 6 পৰা 5 গ'লে 1 ইয়াত থাকিলে 4 4 পৰা 3 4 পৰা 1 গ'লে 3 এতিয়া 31টো 63তকৈ সৰু আৰু কটাকটি নালাগে কৰিব আৰু গতিকে এনচাৰটো হ'ব 25 সমষ্টি 63 ভাগৰ 31 ইয়াতে কটাকটি কেতিয়াবা ইয়াতো কটাকটি যাব পাৰে ঘটিব পাৰি 3ৰে গৈ আছে কটাকটি এটা 1 থাকিব তেতিয়া এটা হ'ব 3 গুণ 3 সৰি নাযায় কটাকটি নাযায় এই এনসাৰ হ'ব এইটো এনসাৰ ভুল হৈছে এটা হ'ব 25 সমষ্টি 63 ভাগৰ 31 উত্তৰটো হ'ল